নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো ভিউৱাৰসকল যোৱাটোখনত আপোনালোকে দেখিবলৈ পাইছিলে কুণালে নৈক আঙুঠি পিন্ধোৱা দিনা কি হৈছিল বুলি সোধে আৰু নৈয়ে সকলোবোৰ কথা কৈ দিয়া দেখিবলৈ পোৱা গৈছিল। আৰু আঙুঠি পিন্ধোৱা আগদিনা যেন নৈ ঘৰত বহুত ফূৰ্তি হৈছিল, কিন্তু কিছু সময়ৰ পাছত নৈ আইতাকে যেতিয়া নৈ ৰুমলৈ যায় তেতিয়া নৈ বেহুচ হৈ পৰি থকা দেখে আৰু নৈ বৰদেউতাকে নৈক হস্পিটেললৈ লৈ যায়। আনফালে ডাক্তৰজনে আইতাকক নৈ খোৱা বোৱা কেনেকুৱা আছিল সোধে আৰু আইতাকে খোৱা বোৱা ভাল নহয় বুলি কয়। আনফালে ডাক্তৰজনে বৰদেউতাকক নৈৰ মাক দেউতাক মৃত্যুৰ কাৰণ সোধে আৰু ডাক্তৰজনে নৈৰ ডাঙৰ যে বেমাৰ এটা হৈছে সেই কথাটো কয় আৰু কথাটো শুনি বৰদেউতাক আচৰিত হয় আৰু কয় কাইলৈ ছোৱালীজনী আঙুঠি পিন্ধাবলৈ আহিব বুলি কয় আৰু ছোৱালীজনী লৈ যাম বুলি ক'ব আৰু ডাক্তৰজনে এনেকুৱা টাইমত আঙুঠি পিন্ধাবলৈ মানা কৰে আৰু বৰদেউতাকে নৈক ঘৰলৈ লৈ যাবৰ কাৰণে ডাক্তৰজনে বহুত অনুৰোধ কৰে আৰু কিছু সময়ৰ পাছত নৈক লৈ যায়। আনফালে দেখিবলৈ পাব আইতাকে বৰদেউতাকক নৈ কি হৈছিল বুলি সোধে আৰু বৰদেউতাকে আইতাকক নৈ যেন ডাঙৰ বেমাৰ এটা হৈছে সেই কথাটো আইতাকক কয় আৰু নৈয়ে সকলোবোৰ কথা শুনে। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব নৈ যেন ডাঙৰ বেমাৰ এটা হৈছে সেই কথাটো নৈয়ে চিন্তা কৰি থাকিব। আনফালে আজি নৈ মৃত্যু হ'ব আৰু কুণালৰ লগতে সম্পূৰ্ণ পৰিয়ালটোৱে কান্দিব। ভিউৱাৰসকল, সঁচাকৈ বাৰু নৈ মৃত্যু হ'ব নেকি বাৰু? নাইবা কুণালে সপোন দেখিছে নি বাৰু? এই সকলোবোৰ জানিব দুবৰি দলিচা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সেয়েহে ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।